গাইজ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু দেখিছে আজি ভিডিঅ'টো যাত্ৰা কৰি বনাইছোঁ আৰু আজি আমি আহি আছোঁ এফালে একদম মানে যিহেতু আমাৰ ঘৰ মেৰাপানীত হয় আৰু নাগালেণ্ডতে লাগি আছে আৰু মানে কি হয় খুব এটা ধুনীয়া মানে পৰিৱেশ আৰু আমি এতিয়া মেৰাপানী মানে আমাৰ টাউনখনেই হৈছে বৰ্ডাৰ এৰিয়া আৰু আমি মেৰাপানী পাৰ হোৱাৰ লগে লগে নাগালেণ্ড সোমালোঁ আৰু এতিয়া আমি আহি আছোঁ নাগালেণ্ডে আৰু নাগালেণ্ড আহি আছোঁ নাগালেণ্ড পৰে আৰু এতিয়া একদম পাহাৰটো যিহেতু লাগি আছে যিটো নগা পাহাৰ সেইটো আপোনালোকক অকণমান দেখাবলৈ ভিউটো ট্ৰাই কৰি মানে খুব এটা মানে বহুত বেছি ধুনীয়া মানে ভিউ কৈছোঁ নহয় আপোনালোক মানে নিজে আহিলে নহয় গাইছ আপোনালোক নাযাব থাকিলোঁ মানে ইয়াতে আৰু নহয় মোৰ যে একদম পাহাৰতে ঘৰ এটা বনাই ল'বলৈ মন যায় আহিলে ইমান ধুনীয়া লাগে আৰু মই পাছত বহি লৈছোঁ ভিডিঅ' বনাবলৈ অলপ ভাল হয় পাছত বহিলে নাগালেণ্ড সোমোৱাৰ লগে লগে এইটোৱেই তেল ডিপু যে দেখিছে এইটো BOC এইটোৱেই পাব মেৰাপানী পাৰ হয় মানে আহি ইয়াতে তেল চেল ভৰাবলগীয়া থাকিলে ভৰাই ল'ব গাইছ মানে আগত একদম তেল নাপাব আপোনালোকে সেয়ে মানে ইয়াতে তেল ভৰাই ল'ব আপোনালোকে আহিলে আৰু এতিয়া আমি উঠি গ'লোঁ পাহাৰত একদম মানে কি ক'ম আৰু গাইছ ভিউ চক মই মানে পগলা হৈ যাওঁ ইয়ালৈ আহিলে গাইছ মানে কি ক'ম আৰু চক ভিউ গাইছ ভিউ আৰু আপোনালোকতো আহিবই মানে মোক কৈছোঁ নহয় একদম আহিলে মানে ইয়ালৈ আপোনালোক ঘৰলৈ ঘূৰি নাযায় আৰু মন নকৰে যাবলৈ ইমানেই মানে ধুনীয়া নহয় আৰু টাৰ্ণিং মানে বহুত আৰু আপোনালোক যদি আহে নহয় পাহাৰত গাড়ী চলাব পৰা মানুহ লৈ আহিব ৰিক্স আছে অকণমান আৰু তেতিয়াহ'লে ভিডিঅ'টো উপভোগ কৰক তেতিয়ালৈকে আমিও চাওঁ পৰিৱেশটো মানে এইবাৰ সৈতে মোৰ 3 নম্বৰ বাৰ আহিছোঁ আগতে আহিলেও মই এনেকৈ খুব চিঞৰ মানে ইমান মজা লাগে নহয় মজা লাগে আৰু যদি ঘৰৰ কোনোবা মানে ডাঙৰ মানুহ আহে তেতিয়া বেয়া লাগে চিঞৰিবলৈ অকণমান আৰু সেইটো কাৰণে এইবাৰ যিহেতু আমি তিনিটাই আহিছোঁ সেই খুব চিঞৰিছোঁ মন খুলি আৰু আগলৈ দেখাই আছোঁ আপোনালোকক আকৌ ছাইডলৈকে দেখাই আছোঁ আমি যিমানেই টাৰ্ণিং পাইছোঁ সিমানেই ওপৰলৈ উঠি আহি আছোঁ এতিয়া আমি বহুত ওপৰত আছোঁ গাইছে একদম মানে বিৰাট ভয় লাগিছে একদম মানে কি ক'ব আৰু একদম মজা আৰু মানে যিমানে আগলৈ আহি আছোঁ সিমানে মানে শ্বিলঙলৈ যোৱা ফিল এটা আহি আছোঁ শ্বিলং নাই যোৱা যদিও মানে এইটো ভিউ নাই যোৱা যদিও মানে শ্বিলং আহিছোঁ ফিলিং হৈছে মানে আৰু এয়া মই ৰাখি এওঁ আৰু আহিছে চাহ মই খাব লৈছোঁ চাহ মই মানে চাহ খাই যিহেতু বহুত ভাল পাওঁ ন সেইটো কাৰণে মানে চাহ অকণ লাগিবই আৰু তাতে সেই মূৰটো অকণ বিষাই আছিলে যে হোটেলখন হৈছে অসমীয়া মানুহৰ হোটেল তেওঁলোকৰ ঘৰ হেনো বৰহোলাত হয় আৰু আপোনালোক আহিলে অকণো বেয়া নাপায় তেতিয়াহ'লে সোমাব পাৰিব মনটোও ভাল লাগিব ইমান দূৰ আহি যদি নিজৰ মানুহ পোৱা যায় ন বিৰাট ভাল লাগে আৰু আমাৰো ভাল লাগিলে তেওঁলোকক লগ পাই আৰু তেওঁলোকৰ হোটেলত চাহ খাই আৰু বহুত ভাল লাগিলে আৰু আপোনালোক আহিলে তেতিয়াহ'লে সোমাব তেওঁলোকৰ হোটেলখন বাঘটিত আছে ভাণ্ডাৰী পাৰ হয় বাঘটি তাতে আছে তেওঁলোকৰ হোটেলখন অকল সেইখনেই একমাত্ৰ হোটেল আছে তাত আৰু বৰ ভাল লাগিলে সঁচাকৈ আৰু গাইজ এওঁ ভাবিছোঁ মই মানে তেওঁ ফটো মাৰিছোঁ মই মানে ভিডিঅ' কৰি তেওঁ মানে ফটো আমি কৰি আছিলে ফটো পজবোৰ দি দিয়ে ৱাও ভিউ গাইজ চব মানে কেনেকুৱা মজা আমি এতিয়া উভতিবলৈ লৈছোঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ ঘৰ
মানে অকলে নমাত বহুত ৰিস্ক আছে মই মানে কেৱল আপোনালোকৰ বাবে মই ইমান ৰিস্ক লৈ পেলাই নামিছোঁ নামি ভিডিঅ' কৰিছোঁ কেৱল এই ভিউটো যে দেখিছে এই ভিউটো কেৱল আপোনালোকক দেখাবৰ বাবে ইমান ৰিস্ক লৈ পেলাই মই কৰিছোঁ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰি দিবচোন আপোনালোকে চাওক না মই ইমান ৰিস্ক লৈ ইমান মানে এটা জেগাত আৰু নামিছোঁ ইমান মানে এটা ডেঞ্জাৰ জেগাত নামিছোঁ ন আপোনালোকৰ বাবে কেৱল প্লিজ এতিয়া ইয়াতে ফটো মাৰিব লাগিব আমি ফটো চটো অলপ ইয়াতে ক্লিক কৰি লওঁ যিহেতু বহুত ৰিস্ক লৈ নামিছোঁ সেই মানে ফটো চটো জল্দি মাৰোঁ আৰু ঘৰ যাওঁ গাইজ বুজিছেনে নামি নাহে আনাকোন্দা ওলাই খাই বুলি চব আনাকোন্দাই খাব বোলে গাইজ এতিয়া মানে আমি ঘৰ আহি আছোঁ ভিউ দেখিছে কি ধুনীয়া নজাৰা একদম মানে আমি চাই আহি আছোঁ আৰু ঘৰ আৰু এতিয়া ক'ত পালোহি নাজানো ভাণ্ডাৰী পোৱাহি নাই দূৰ আছে অলপ আৰু আহি আছোঁ বিৰাট ভাগৰ লাগিছে আপোনালোক আহিব আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ইমান ভিডিঅ'টো বনাইছোঁ ইমান ৰিস্ক লৈ পেলাই নামিছোঁ মাজত বনাইছোঁ কেৱল ইমান ধুনীয়া নজাৰাটো আপোনালোকক দেখাবৰ বাবে আৰু আপোনালোকে চাই ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব মোৰ কষ্টখিনি যাতে সাৰ্থক হয় অকণমান মৰম দিব আপোনালোকৰ আৰু ছাবস্ক্ৰাইব কৰি দিলেতো আপোনালোকৰ একো নাযায় ন তো ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু ইমান ধুনীয়া এটা ভিউ দেখাইছোঁ আপোনালোকক আৰু কমেণ্টত জনাব আপোনালোকৰ কেনেকুৱা লাগিলে নাগালেণ্ড মেৰাপানীতে লাগি থকা আপোনালোকে বৰ্ডাৰ বুলি ভয় খাব নালাগে ইয়াত একো বেলেগ একো নাই মানে ভয় লগা একো কথা নাই আপোনালোক আহিলেই হ'ল ধুনীয়াকৈ পাৰ হৈ আহিব পাৰিব আৰু একো নাই খুব মানে ধুনীয়া এটা নজাৰা আৰু সকলো আহিব পাৰে আৰু ইয়াত দেখিছে ভিউ গাইজ আৰু ইমান ধুনীয়া মানে নহয় কি ক'ম আৰু ঘৰ যাব মনে যোৱা নাই আকৌ ঘৰ পালে মন চনবোৰ আকৌ বেয়া লাগিব এনেকৈ ওলাই আহিলেই ভাল লাগে ন এনেকৈ গৈয়ে থাকিবলৈ মন যায় আৰু একো নকওঁ আৰু বিশেষ বাকী ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ জনাইছোঁ আৰু মোৰ আকৌ নতুন ভিডিঅ' আহি আছে অতি সোনকালে আপোনালোকে চাব আৰু মৰম দিব আৰু তেতিয়াহ'লে আপোনালোকেও মোৰ লগতে অকণমান ভিডিঅ'টো এনজয় কৰক আৰু তেতিয়ালৈকে বাই আমি ঘৰ পাই পেলাই আকৌ ভিডিঅ' নবনাম চাগে আজি যিহেতু বহুত ভাগৰ লাগিছে তেতিয়াহ'লে বাই সকলো ভালে থাকক তেতিয়ালৈকে মোৰ নতুন ভিডিঅ' এটা